हेलो विवान আপোনালোকৰ কি খবৰ আশা কৰো ভালে আছে নতুন এটা ব্লগ লৈ আপোনালোকলৈ স্বাগতম জনাইছো আপোনালোকৰ মোৰ ভিডিঅটো চাই লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি মন্দিৰটো কেতিয়া স্থাপন কৰা হৈছিল সকলো কথা এয়া দেখিছে নহয় দাইসকলে ক'ব ভাবিলো আপোনালোককো অকমান দেখাই দিওঁ ভিডিঅটো কৰি থৈছিলো যিহেতু আপোনালোকতো শ্বেয়াৰ কৰো কোন চলননো আমাৰ শিৱ মন্দিৰটো স্থাপন কৰা হৈছিল দাইজনে সকলো কথা ক'ব আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব দেই আগৰ নীলগিৰি আঞ্চলিক শিৱ মন্দিৰত আজি উপস্থিত থকা শ্ৰদ্ধাৰ ভক্তমান ৰাইজসকল জয় জয়তে আপোনালোকক আমি এই মন্দিৰৰ তৰফৰ পৰা আন্তৰিক ওলগ জনাইছো আমি এই মন্দিৰে আজি ৩৬টা বছৰত ভৰি দিলেহি ৩৬ বছৰ আমি শিৱৰাত্ৰি ইয়াত উদযাপন কৰা হৈছে এই ৩৬ বছৰ উদযাপনৰ বিভিন্ন দিশসমূহ ইতিমধ্যে গত বছৰবিলাকত আমি দাখিল কৰি আহিছো ঠিক এই বছৰো আমি আমাৰ ২০২৫ চনৰ আমাৰ এই আঞ্চলিক শিৱ মন্দিৰত আমি উদযাপিত কৰা এই শিৱ মন্দিৰৰ যিখিনি আমি আমাৰ যুৱ প্ৰজন্মৰ জৰিয়তে আমি মন্দিৰৰ ভক্তবান জ্যেষ্ঠসকলৰ পৰামৰ্শত যিখিনি কাৰ্য কৰা হ'ল তাৰেই উৎসৱটি উদযাপন কৰাৰ কিমান আমি সফলতা লাভ কৰিলো আপোনালোকে এতিয়া তাৰ খাতিয়ানটো পাব আমি সেইখিনি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছো আমি ২০২৫ চনৰ শিৱৰাত্ৰি উদযাপনৰ আমি কিছুমান বহি ছপা কৰা হৈছিলে সেই বহিবিলাক গাঁৱে গাঁৱে দিয়া হৈছিলে বিভিন্ন আমাৰ কৰ্মীসকলে বিভিন্ন ঠাইত ভক্তমান ৰাইজৰ পৰা যিটো অৰিহণা পাইছিলে সেইখিনি আমি কি পালো সেইখিনি প্ৰথম বহি বেছি পোৱা আমাৰ অৰিহণা অৰ্থাৎ বৰঙণি পাইছিলো আমি ৬১,২৮৩ টকা বহি বিক্ৰী কৰি ৬১,২৮৩ টকা আমি এই মন্দিৰে হাতে জমা পাইছিলে তাৰ পিছত আমাৰ এই মন্দিৰৰ কিছুমান স্থায়ী সদস্য আছে যিসকলে মন্দিৰৰ কাৰণে একেৰাহে তেখেতলোকে লাগি আছে আৰু লাগি থকাৰ কাৰণে আজি অৱস্থাত আমাৰ উপনীত হ'ব পাৰিছো আৰু তেখেতলোকৰ বৰঙণি আহিলে আমাৰ ৭১,৬৮৩ টকা আমাৰ মন্দিৰৰ সদস্যসকলৰ পৰা আহিলে ৭১,৬৮৩ টকা তাৰপিছত সেইদিনা সেৱা পূজা কৰোঁতে আমাৰ লিংগৰ পৰা আহিলে ৯,৩০০ টকা সেইটো আমি হিচাপ কৰি দিছিলো ইয়াত আমি তেখেতলোকক মানে হিচাপ নিকাচ কৰি টোপোলা বান্ধি দিছিলো ৯,৩০০ টকা তাৰপিছত আমাৰ ইয়াৰ পৰা মূৰ্তিৰ পৰা আহিছিলে আমাৰ কিমান আহিছিলে ৩,১০০ টকা বাবাৰ ইয়াৰ পৰা পাইছিলো আমি ৭,৪০০ টকা মুঠ পাইছিলো আমি এই বছৰ বৰঙণি ১,৫২,৭৬৬ টকা ১,৫২,৭৬৬ টকা সৰ্বমুঠ তাৰে আমাক খৰচ হৈছিলে নহয় এই অনুষ্ঠানটো পাতোতে যথেষ্ট খৰচ হৈছিলে এই খৰচৰ পৰিমাণটো হ'ল ৯০,৭৬৬ টকা খৰচৰ পৰিমাণটো আৰু আমাৰ হাতে জমা থাকিলে শেষত ৬২,০০০ টকা জমা থাকিলে হাতে জমা মন্দিৰত এতিয়া জমা আছে আৰু লগতে আজি এজন ব্যক্তিয়ে ১,০০০ টকা এটা দান ইয়ালৈ মন্দিৰৰ কাৰণে দিছে ধন ৰাজকোঁৱৰে দিছে ১,০০০ টকা দিছে মুঠতে
63,000 টকা আমাৰ মন্দিৰত এতিয়া বৰ্তমান আজি তাৰিখত জমা আছে হৈছে না কথাটো গতিকে আমি এবাৰ খুব ভাল পালো নতুন প্ৰজন্মই যিখিনি সহায় সহযোগ কৰিলে আৰু আগন্তুক বৰ্ষত আৰু সুন্দৰভাৱে আমি এইখিনি সুবিধা বা যিখিনি তেখেতলোকে কৰিলে আমি তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো তেখেতলোকৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু কিবা ক'বলগীয়া আছে যদি যিসকলে এই ক্ষেত্ৰত ভুক্তভোগী বা লাগি আছে দুই এষাৰ ক'লেও আমি তেখেতলোকক অনুৰোধ জনাইছো চালো হৈছে তেতিয়াহ'লে আপোনালোকে গৃহীত কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰক আৰু হাত চাপৰি বজাই সকলোৱে সমৰ্থন জনাব লাগিব কিবা ক'বলগীয়া আছে যদি কওক তেতিয়াহ'লে সকলোৱে হাত চাপৰি বজাই সন্মতি প্ৰকাশ কৰক যিহেতু কথাখিনি আমি বহুত ভাল পাইছো দেই সকলোৱে মিলি নাম এফাকি লওঁ বুলি ভাবিলে ইয়াত আছে নহয় নাম লৈ আছে আজি আকৌ নাম অকল লৈ আছে বুলি আপোনালোকে নাভাবিব আকৌ দেই সকলোৱে মিলি দৌহতে পুৰিও বনাই খাওঁ বুলি ভাবিছে সেইকাৰণে সকলোকে আয়োজন কৰা হৈছে সকলো মিলি পিনে এনেকৈ পুৰি বনাই আছে সকলো দৌহতে একেলগে নাম লৈ শেষ হৈ এনেকৈ পুৰি খাব মন্দিৰত যিহেতু মাছ মাংস নচলে সেইকাৰণে পুৰি বনাইছে দৌহতে সকলো মিলি পুৰি খাব এয়া দেখিছে নহয় দাহেঁত দৌহেঁত মোৰ মানুহজন চব সকলোৱে মিলি এনেকৈ পুৰি বনাই খাই আছে শিৱ মন্দিৰ এয়া দেখিছে নহয় কেনেকুৱা বাৰু লাগিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন দেই আমাৰ মন্দিৰটো আপোনালোকক ভালকৈ দেখাই দিছোঁ এয়া সকলোৱে মিলি নাম লৈ আছে পুৰি বনাই আছে আপোনালোকে শেষলৈকে চাই থাকিব দেই
জয় নাই নেকি জয় আপোনালোকৰ চলি আছে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যোনসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ আপোনালোকে মোৰ ভিডিঅ'টো চাই মৰম দিব বুলি আশা ৰাখিলোঁ আজি ভিডিঅ'টো ইমানেই আছিলে বাই বাই